ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি চেখৰৰ বিষয়ে ক'ব ওলাইছোঁ। চেখৰ আপোনালোকে নাখাব। চেখৰ বিৰাট বেয়া বস্তু হয় আৰু চেখৰ খালে ভাত খাব নোৱাৰে। চেখৰ এটা বিৰাট নিচা বস্তু। চেখৰ খাব নাপালে কিছুমানে মানুহ ঘৰৰ পৰা পইচা লৈ আহে, মাক দেউতাকৰ পৰা। হয়তো আপোনালোকে নাজানে চেখৰ খালে যে কিমান ডাঙৰ ক্ষতি হয়। আপোনালোকে নাজানে চেখৰ খালে পেটত পাথৰ হ'ব ভয় থাকে, কিডনীকো বেয়া হ'ব পাৰে। সেইকাৰণে কৈছোঁ আপোনালোকে চেখৰ নাখাব। চেখৰ খালে ভাত চাত খাব নোৱাৰে, দাঁতবিলাক লেতেৰা হৈ থাকে। মই এতিয়া চেখৰ নাখাওঁ। চেখৰ খাইছিলোঁ আগতে, মই বাদ দিছোঁ। এতিয়া দাঁত বেয়া হোৱা নাই, মস্ত কি লেতেৰা হোৱা নাই। দেখক লেতেৰা হোৱা নাই মোৰ দাঁতবিলাক। এইবিলাক মানুহে বিৰাট বিভিন্ন ধৰণৰ নিচা কৰে। চেখৰ এটা বিৰাট বেয়া বস্তু। চেখৰ নাখাব। চেখৰত বহুত বেয়া বস্তু থাকে, মিক্স থাকে, নিচাজাতীয় বস্তু মিক্স থাকে। চেখৰ খালে আৰু গাটো দুৰ্বল লাগে। চেখৰৰ যদি পিঠটো গিলা যায়, সেইটোৱে দেহাটো অলপ দুৰ্বল লাগে। কিন্তু আপোনালোকে চেখৰ নাখাব। চেখৰ হয়তো বিৰাট বেয়া বস্তু, আপোনালোকে নাজানে। আপোনালোকে গম নাপায়, গম পালে আপোনালোকে নাখাব যেন।